নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটি নতুন ৰেচিপি লৈ মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে এটি নতুন ৰেচিপি লৈ আহিছোঁ আৰু ৰেচিপিটো হৈছে অমিতা বাকলিৰ সৈতে মাছৰ খাৰণী কেনেদৰে বনোৱা হয় তাক মই দেখুৱাম। সদায় আমি একেধৰণে খাদ্য খাই থাকোঁ, কেতিয়াবা অৱশ্যে বেলেগ বনাই খাব লাগে। সচৰাচৰ সকলো মানুহেই অমিতা তৰকাৰী খোৱা দেখা যায়, কিন্তু বহুতেই হয়তো অমিতা বাকলিৰ তৰকাৰী খাব নেজানিবও পাৰে। তাকে মই আজি আপোনালোকৰ আগত দেখুৱাব উলিয়াইছোঁ। প্ৰথমে মই অমিতা এটা পানীৰে ভালদৰে ধুই লৈছোঁ। তাৰ লগে লগে আদাৰ কোমলীয়া পাত কেইটামান, পিঁয়াজ এটা, নহৰু কেইফুটমান, আদা অলপ, কেঁচা জলকীয়া কেইটামান আৰু ভোট জলকীয়া এটা, গোটেইখিনি একেলগে পানীৰে ভালদৰে ধুই লৈছোঁ। এতিয়া মই অমিতা বাকলিখিনি গুচাই মিহি মিহিকৈ এনেদৰে কাটি লৈছোঁ। নহৰুখিনিও ঠিক তেনেদৰে পটাত বটি লৈছোঁ। আদাখিনিও পটাত বটি লৈছোঁ। কেঁচা জলকীয়া আৰু ভোট জলকীয়াখিনিও মিহি মিহিকৈ এনেদৰে কাটি লৈছোঁ। আদাৰ কোমলীয়া পাতখিনিও মিহি মিহিকৈ কাটি লৈছোঁ। পিঁয়াজখিনিও মিহি মিহিকৈ কাটি লৈছোঁ। আৰু এয়া দেখিছে কলাখাৰ। যিহেতু আমি খাৰণী বনাম, গতিকে কলাখাৰ নহ'লে নহ'বই, গতিকে খাৰ অলপো লোৱা গৈছে। এতিয়া কেৰাহীটো চৌকাত বহাই দি গৰম হোৱাৰ লগে লগে মিঠাতেলখিনি তাতে দি দিছোঁ। মিঠাতেলখিনি গৰম হোৱাৰ লগে লগে পাঁচফোৰণখিনি তাতে দি দিছোঁ। পাঁচফোৰণখিনি ভালদৰে ফুটাৰ হোৱাৰ লগে লগে কাটি থৈ দিয়া পিঁয়াজখিনি তেলত দি দিছোঁ আৰু কাটি থৈ দিয়া কেঁচা জলকীয়া, নহৰু বটা আৰু আদা বটাখিনিও তেলত দি দিছোঁ আৰু হেতাৰে ভালদৰে লৰাই দি আছোঁ। আৰু মাজে মাজে এনেদৰে লৰাই আছোঁ। ভজাৰ হোৱাৰ লগে লগে হালধি গুড়িখিনিও তেলত দি হেতাৰে আকৌ গোটেই মিশ্ৰণখিনি ভালদৰে লৰাই দিছোঁ, যাতে গোটেই মিশ্ৰণখিনিত হালধি গুড়িখিনি ভালদৰে মিলি যায়। দেখিছে ভালদৰে গোটেই মিশ্ৰণখিনি ভজা হৈছে। ইয়াৰ লগে লগে কাটি থৈ দিয়া অমিতা বাকলিখিনিও তাত দি দিয়া গৈছে আৰু হেতাৰে গোটেই বস্তুখিনি ভালদৰে লৰাই দিছোঁ, যাতে গোটেই বস্তুখিনি ভালদৰে মিলি যায়। সেয়া দেখিছে কেনেদৰে মই লৰাই আছোঁ। আকৌ এবাৰ ভালদৰে হেতাৰে লৰাই দিছোঁ। এতিয়া কলাখাৰখিনি তাত বাকি দি পুনৰ ভালদৰে লৰাই দিছোঁ।
এতিয়া নিমখখিনি দি পুনৰ হেতাৰে লৰাই দিছোঁ আৰু গোটেই বস্তুখিনি সিজিবলৈ দি দিছোঁ। পুনৰ ঢাকনি গুচাই আকৌ এবাৰ লৰাই দিছোঁ। দেখিছে আপোনালোকে গোটেই বস্তুখিনি সিজি গৈছে। সিজি যোৱাৰ লগে লগে ভাজি থৈ দিয়া মাছখিনি তাতে দি দিছোঁ আৰু অলপ উতলিবলৈ দি দিছোঁ আৰু লগে লগে কাটি থৈ দিয়া আদাৰ কোমলীয়া পাতখিনি তৰকাৰীখিনিত দি এনেদৰে নমাই থৈছোঁ বেলেগ এটা পাত্ৰত। বান্ধৱীসকল, আজি মোৰ এই নতুন ৰেচিপিটো চাই আপোনালোকৰ কেনে লাগিল জনাবচোন। ভাল লাগিলে লাইক কমেণ্ট কৰিব, লগতে শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো দবাই দিব। ধন্যবাদ।